নমস্কাৰ বন্ধু বান্ধৱীসকল টিপ ডেস্ক্ৰাইব ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। সো বন্ধু বান্ধৱীসকল আজি পুনৰ এই ভিডিঅ'টোত মই কেইটামান MCQ থৰলি ডিছকাছ কৰিম কাৰেণ্ট এফেয়াৰ্ছ তথা জিকেৰ ওপৰত। সো আই হোপ প্ৰশ্ন উত্তৰ কেইটাৰ পৰা অলপ হ'লেও উপকৃত হ'ব পাৰিব সকলোৱে। সো প্লিজ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আহক আজিৰ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। সো আজিৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। Which among the following is associated with Assam Tea Industries Special Incentive Scheme? So নিম্নোক্ত কোনটো অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ লগত জড়িত? ঠিক আছে। So correct answer is option D, increase in the production of orthodox tea. So আমাৰ যিবিলাক অসমৰ অৰ্থডক্স চাহপাত উৎপাদন হয়, যিবিলাক পৰম্পৰাগত আমাৰ চাহপাত উৎপাদন হয় অসমত, সাধাৰণতে যিবিলাক বেলেগ দেশত ৰপ্তানি হয় আৰু যিবিলাকৰ বহুত দাম হয়, সো সেইবিলাক চাহপাতৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে মূলতে এই আঁচনিখন অনা হৈছে। ঠিক আছে। আৰু এই আঁচনিখনৰ দ্বাৰা এই ধৰণৰ চাহপাত খেতিয়কসকলে কেনেকুৱা ধৰণৰ সুবিধা লাভ কৰিব? সো এই আঁচনিখনৰ দ্বাৰা অসম চৰকাৰে তেওঁলোকক প্ৰতি বছৰে 3% ৱৰ্কিং কেপিটেলৰ লোন আগবঢ়াব। ঠিক আছে। লগতে প্ৰতি কেজি এনেকুৱা ধৰণৰ চাহপাত উৎপাদনৰ ক্ষেত্ৰতো 7 টকাকৈ ছাবচিডি দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা। ঠিক আছে। আৰু যদি কোনোবাই এনেকুৱা ধৰণৰ খেতিয়কে যদি এনেকুৱা ধৰণৰ চাহপাত উৎপাদনৰ বাবে মেচিন ক্ৰয় কৰিব বিচাৰে, তেতিয়াহ'লে মেচিনবিলাকৰ ওপৰতো 25% ছাবচিডি আগবঢ়াব চৰকাৰে। ঠিক আছে। আৰু লগতে এই চাহপাতবিলাক উৎপাদনৰ পিছত যিমান ইনকাম কৰিব খেতিয়কসকলে, সো তেওঁলোকৰ টোটেল 3 বছৰৰ টেক্স ফ্ৰী দিয়া হ'ব। ঠিক আছে। সো এই গোটেইখিনি সুবিধা আচলতে এই আঁচনিখনৰ দ্বাৰা লাভ কৰিব চাহপাত খেতিয়কসকলে। আৰু এটা কথা জানি থ'ব যে এতিয়ালৈকে বৰ্তমান সময়ত এনেকুৱা ধৰণৰ অৰ্থডক্স তথা স্পেচিয়েল টি যিবিলাক উৎপাদন হয় আমাৰ অসমত, তেনেকুৱা ধৰণৰ চাহপাত এই সময়ত 11% উৎপাদন হয়। ঠিক আছে। আমাৰ যিমান মুঠ চাহপাত উৎপাদন হয় অসমত, তাৰে 11% এনেকুৱা ধৰণৰ অৰ্থডক্স চাহপাত উৎপাদন হয় আমাৰ অসমত। ঠিক আছে, বৰ্তমান সময়ত। আৰু বাকীখিনি আমাৰ CTC ভেৰাইটিৰ চাহপাত হয়। ঠিক আছে। আৰু এতিয়া আমাৰ এই আঁচনিখনৰ মূল উদ্দেশ্যটো কি? আচলতে মূল উদ্দেশ্যটোৱে হৈছে টু ইনক্ৰিজ দ্য প্ৰডাকশ্যন অফ অৰ্থডক্স টি। ঠিক আছে। এনেকুৱা ধৰণৰ অৰ্থডক্স চাহপাতবিলাক মূলতে প্ৰডাকশ্যন ইনক্ৰিজ কৰাই হৈছে মূল উদ্দেশ্য, আৰু যাৰ ফলত আমাৰ ষ্টেটৰ GDPও ইনক্ৰিজ হ'ব। চ' সেইটোৱে হৈছে মূল উদ্দেশ্য। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 2লৈ আগবাঢ়িছোঁ। ইম্পৰ্টেণ্ট কুৱেশ্যন। দ্য নিউ চেয়াৰমেন এণ্ড মেনেজিং ডিৰেক্টৰ অফ নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড, সংক্ষেপে নেটফি। ঠিক আছে। নেটফিৰ নৱনিযুক্ত অধ্যক্ষ কোন? চ' তেখেত হৈছে অপশ্যন বি PV SLN মূৰ্তি। ঠিক আছে। আৰু নেটফি কেতিয়া ইষ্টাব্লিছ হৈছিলে? নেটফি ইষ্টাব্লিছ হৈছিলে 9 আগষ্ট 1995। ঠিক আছে। নেটফিৰ হেড অফিচ আছে গুৱাহাটীত। ঠিক আছে। আৰু নেটফিৰ উদ্দেশ্য কি হৈছে? মূল উদ্দেশ্য হৈছে আমাৰ যিবিলাক নৰ্থ ইষ্ট ৰিজনত, কমপ্লিট নৰ্থ ইষ্ট ৰিজনত কোনোবা যদি মাইক্ৰ' স্মল মিডিয়াম তথা লাৰ্জ এণ্টাৰপ্ৰাইজ কোনোবাই যদি গঠন কৰিব বিচাৰে বা ইষ্টাব্লিছ কৰিব বিচাৰে, চ' তেওঁলোকক এই নেটফিয়ে সহায় কৰে। ঠিক আছে। ফাইনেন্সিয়েলি সহায় কৰে। আৰু নেটফি মূলতে কাৰ আণ্ডাৰত কামবিলাক সঞ্চালন কৰে? ডনাৰ মিনিষ্ট্ৰী অফ ইণ্ডিয়ান গভৰ্ণমেণ্ট। ঠিক আছে। এইটো ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব। এইটো কোনোবা এটা এক্সামত কুৱেশ্যন আহিছিলে যে নেটফি কাৰ আণ্ডাৰত কাম কৰে। ঠিক আছে। আণ্ডাৰ ডনাৰ মিনিষ্ট্ৰী অফ ইণ্ডিয়ান গভৰ্ণমেণ্ট। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3টো চাব। ডিৰেক্টৰ অফ দ্য এছামিজ ফিল্ম গড অন দ্য বেলকনি ইজ। চ' বেলকনিত ভগৱান অসমীয়া ছবিখনৰ পৰিচালক কোন? ঠিক আছে। চ' এইখন এখন নতুন চিনেমা প্ৰডিউচ কৰিছে অসমৰ পৰা। চ' এইখন ছবিৰ পৰিচালক কোন? ঠিক আছে। চ' অপশ্যন চি বিশ্বজিৎ বৰা। ঠিক আছে। আৰু ভাল খবৰটো এয়া হৈছে যে এই ছবিখন ব্ৰাজিলৰ লাছাত যিখন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল হ'ব, চ' তাতে বেষ্ট নেৰেটিভ ফিচাৰ ফিল্ম কেটেগৰীত নমিনেট হৈছে। ঠিক আছে। আৰু তাৰ উপৰিও এইখন চিনেমা অলৰেডি ভালেকেইটা এৱাৰ্ড জিকিবলৈ সক্ষম হৈছে। চ' গতিকে এইটো অসমৰ বাবে নিশ্চয় সুখবৰ। নেক্সট কুৱেশ্যন নম্বৰ 4লৈ আগবাঢ়িছোঁ। চ' দ্য বুক চিটিজেনশ্বিপ ডিবেট অভাৰ NRC এণ্ড কা ইজ অথাৰ্ড বাই। চ' চিটিজেনশ্বিপ ডিবেট অভাৰ NRC এণ্ড কা কিতাপখন কোনে লিখিছে? ঠিক আছে। ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' কাৰেক্ট এনচাৰ ইজ ছবিত দিয়ে আছে অপশ্যন বি ননীগোপাল মহন্ত। ঠিক আছে। Question number 5. Which famous personality from Assam has been awarded by Motivational Scripts and Gujarat Sahitya Academy
ৰিচেণ্টলি চ' অসমৰ কোনগৰাকী ব্যক্তিক গুজৰাট সাহিত্য একাডেমী আৰু মটিভেশ্যনেল স্ক্ৰিপ্টছে সন্মানিত কৰিছে ৰিচেণ্টলি ঠিক আছে চ' তেখেত হৈছে অপশ্যন বি মহালক্ষ্মী বৰঠাকুৰ ঠিক আছে আৰু মিনতী বৰঠাকুৰ বন্ধু বান্ধৱীসকল তেওঁ কি বঁটা লাভ কৰিছে সতী সাধিনী বঁটা ঠিক আছে 2020 চনৰ সতী সাধিনী বঁটা লাভ কৰিছে মিনতী বৰঠাকুৰে Question number 6, important question. Which species of bustards found in India are on the brink of extinction? So, ভাৰতত পোৱা কোনবিধ বাষ্টাৰ্ড চৰাইৰ প্ৰজাতি এতিয়া বিলুপ্তিৰ পথত ঠিক আছে ছবিত দিয়া হৈছে এইবিলাক বাষ্টাৰ্ড চৰাই বুলি কোৱা হয় চ' আমাৰ ভাৰতত মূলতে 4টা প্ৰজাতিৰ বাষ্টাৰ্ড চৰাই পোৱা যায় ঠিক আছে চ' তাৰে ভিতৰত কোনটো বাষ্টাৰ্ডৰ প্ৰজাতি এতিয়া বিলুপ্তিৰ পথত আগবাঢ়িছে চ' সেইটো সুধিছে চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড ঠিক আছে গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড ভাৰতৰ বহুকেইটা ঠাইত পোৱা যায় মূলতে গুজৰাটৰ ৰাণব কাটছত পোৱা যায় চ' এতিয়া এই চৰাইটো প্ৰায় বিলুপ্তিৰ পথত ঠিক আছে আৰু IUCN কেটেগৰীত অলৰেডি ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড কেটেগৰীত আছে ঠিক আছে এই চৰাইটো Question number 7 H5N1 and H5N8 are which types of flu So H5N1 আৰু H5N8 কেনেকুৱা ধৰণৰ ফ্লু ঠিক আছে এইকেইদিন প্ৰায় বাতৰি কাকতত হয়তো পাইছে এনেকুৱা ধৰণৰ ফ্লু বেমাৰ প্ৰায় হৈ আছে নতুন চ' H5N1 H5N8 কেনেকুৱা ধৰণৰ ফ্লু ছিজনেল ফ্লু সোৱাইন ফ্লু এভিয়ান অৰ বাৰ্ড ফ্লু নে পেণ্ডেমিক ফ্লু চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন চি বাৰ্ড ফ্লু ঠিক আছে H5N8 H5N1 এই ধৰণৰ যিবিলাক ফ্লুৰ নাম দিয়া হৈছে চ' এইবিলাক মূলতে bird flu ঠিক আছে Question number 8 very important question which among the following is the 39 World Heritage Site of India so আমাৰ ভাৰতৰ 39তম World Heritage Site কোনটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঠিক আছে so correct answer is ছবিত দিয়া হৈছে অপশ্যন বি ৰামাপ্পা টেম্পল ঠিক আছে so ৰামাপ্পা টেম্পল জাষ্ট দুদিন পূৰ্বে আমাৰ ভাৰতৰ 39 ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি লাভ কৰিছে ঠিক আছে ইউনেস্কোৰ পৰা আৰু ৰামাপ্পা টেম্পল মন্দিৰটো ক'ত আছে এইটো আছে তেলেংগানাত ঠিক আছে আৰু ৰামাপ্পা মন্দিৰটো 13th চেঞ্চুৰীতে বনোৱা হৈছিল ঠিক আছে 13th চেঞ্চুৰীত বাই ৰেচাল্লা ৰুদ্ৰা ৰেড্ডি during the period of কাকাতীয়া ৰুলাৰ ঠিক আছে চ' কাকাতীয়া ৰাজবংশৰ সময়তে একচুৱেলি এই মন্দিৰটো বনোৱা হৈছিল ঠিক আছে 13শ শতিকাত মনত ৰাখিব এইটো বস্তু আৰু এইটো আমাৰ ভাৰতৰ 39th ৱৰ্ল্ড হেৰিটেজ সাইট ঠিক আছে 38 ৱৰ্ল্ড হেৰিটেজ সাইট কি আছিলে জয়পুৰ ঠিক আছে আৰু লেটেষ্ট বন্ধু বান্ধৱীসকল আজি জাষ্ট নতুন খবৰ আহিছে যেটো 40 আমাৰ 40 নম্বৰ ৱৰ্ল্ড হেৰিটেজ সাইট ইতিমধ্যে আমাৰ স্বীকৃতি লাভ কৰিছে গুজৰাটৰ যিখন ধলাবিৰা ঠাই আছে যিখন হাৰাপ্পান এৰাৰ এটা মেট্ৰপলিটন চিটি আছিলে ধলাবিৰা চ' সেইখন অলৰেডি এতিয়া 40 ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি লাভ কৰিছে ঠিক আছে এইটো মনত ৰাখিব 39 হৈছে ৰামাপ্পা টেম্পল তেলেংগানা আৰু 40 হৈছে ধলাবিৰা ঠিক আছে Question number 9 How many World Heritage Sites of India are from Assam important question so আমাৰ অসমৰ পৰা মুঠ কেইটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ঠিক আছে বা কিমানখন আছে so correct answer is option 2 ঠিক আছে আৰু সেই দুখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে আৰু সেই দুখন উদ্যানে 1985 তে World Heritage Site হিচাপে স্বীকৃতি লাভ কৰিছিল ঠিক আছে Question number 10 The rocket ship New Shepard on which Jeff Bezos took off to space recently was built by his company so আপোনালোকে নিশ্চয় জানে জেফ বেজছ কেইদিনমান পূৰ্বে মহাকাশত যাত্ৰা কৰিছে চ' তেওঁলোকে ৰকেট শ্বিপ এখনত যাত্ৰা কৰিছে যিখনৰ নাম নিউ শেফাৰ্ড ঠিক আছে চ' সেই নিউ শেফাৰ্ড ৰকেট শ্বিপখন তেওঁৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰিছে ঠিক আছে চ' সেই কোম্পানীটোৰ নাম কি সেইটো সুধিছে চ' সেইটো হৈছে অপশ্যন বি ব্লু অৰিজিন ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন Question number 11 Which of the following is incorrect according to the recent used term Pegasus ঠিক আছে চ' Pegasusৰ বিষয়ে নিশ্চয় শুনিছে
কেইদিনমান পূৰ্বে চ' নিম্নলিখিত কোনটো অশুদ্ধ ঠিক আছে শুদ্ধ নহয় অশুদ্ধ শেহতীয়াকৈ চৰ্চিত বিষয় পেগাছুছৰ ঠিক আছে পেগাছুছৰ ওপৰত 4টা অপশ্যন আগবঢ়োৱা হৈছে চ' কোনটো অপশ্যন অশুদ্ধ ঠিক আছে চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি ইট ইজ এভেইলেবল ইন অল টাইপছ অফ স্মাৰ্টফোনছ বাই ডিফল্ট ঠিক আছে বাকী সকলোকেইটাই শুদ্ধ হয় পেগাছুছৰ ক্ষেত্ৰত ঠিক আছে পেগাছুছ এটা স্পাইৱেৰ হয় লগতে পেগাছুছ এটা ইজৰাইলী চাইবাৰ ইণ্টেলিজেন্স কোম্পানী হয় আৰু পেগাছুছ শব্দটো ক'ৰ পৰা উদ্ভাৱন হৈছে এটা মিথিকেল উইং ডিভাইন হৰ্চ ঠিক আছে মিথিকেল এটা উইং এটা ঘোঁৰাৰ পৰা উৎপত্তি হৈছে এই পেগাছুছ নামটো ঠিক আছে এখন গ্ৰীক মাইথলজিৰ পৰা মূলতে আৰু এই পেগাছুছটো একচুৱেলি আমাৰ ফোনত বাই ডিফল্ট নাথাকে ঠিক আছে চ' এইটো হ'ব কাৰেক্ট অপশ্যন কুৱেশ্যন নম্বৰ 12 হোৱাট ইজ যোগাযোগ ৰিচেণ্টলি চিন ইন নিউজ চ' শেহতীয়াকৈ বাতৰিত দেখিবলৈ পোৱা যোগাযোগ আচলতে কি বস্তু চ' যোগাযোগ শব্দটোৰ বিষয়ে নিশ্চয় শুনিছে বা দেখিছে বাতৰিত চ' এইটো একচুৱেলি কি বস্তু চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন এ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ঠিক আছে একচুৱেলি এই যোগাযোগ একচুৱেলি এটা বাংলাদেশ গভৰ্ণমেণ্টৰ এটা ইনিচিয়েটিভ ঠিক আছে তেওঁলোকে ফেচবুকৰ এটা অল্টাৰনেটিভ হিচাপে যোগাযোগ এটা এপ ক্ৰিয়েট কৰিবলৈ কাম চলাই আছে চ' সেইটোকে একচুৱেলি যোগাযোগ নাম দিছে তেওঁলোকে ঠিক আছে ফেচবুকৰ ঠাইত যোগাযোগ তেওঁলোকে এটা এপ বনাবৰ চেষ্টা কৰি আছে ঠিক আছে আৰু লগতে হোৱাটছএপৰো অল্টাৰনেটিভ এটা তেওঁলোকে আলাপন নামৰ এপ ডেভেলপ কৰিবলৈ চেষ্টা চলাই আছে ঠিক আছে মনত ৰাখিব Question number 13 to support the Greater Sohra Water Supply Scheme is associated with which state? So Greater Sohra Water Supply Scheme খন কোনখন ৰাজ্যৰ লগত জড়িত ঠিক আছে আসাম মিজোৰাম মেঘালয় মণিপুৰ so correct answer is option C মেঘালয় ঠিক আছে আৰু এই আঁচনিখন মেঘালয়ৰ লগত কেনেদৰে জড়িত so এই আঁচনিখন মূলতে কিহৰ বাবে কাম কৰিব এই আঁচনিখন এটা আচলতে প্ৰজেক্ট ঠিক আছে গ্ৰেটাৰ চহৰা ৱাটাৰ প্ৰজেক্ট ঠিক আছে এই প্ৰজেক্টখনৰ অন্তৰ্গত কি কৰা হ'ব পিওর ড্ৰিংকিং ওয়াটার প্রোভাইড করা হ'ব ঠিক আছে প্রত্যেক ঘৰতে পিওর ড্ৰিংকিং ওয়াটার সাপ্লাই কৰা হ'ব এই আঁচনিখনৰ দ্বাৰা আৰু এই আঁচনিখন আমাৰ যিখন প্ৰাইম মিনিষ্টাৰ প্ৰজেক্ট আছে জল জীৱন মিছন সেইখনৰ অন্তৰ্গত একচুৱেলি এই আঁচনিখন কাম কৰিব ঠিক আছে আৰু এই আঁচনিখনত মূলতে ৰূপায়ণ কৰাতে সহায় কৰিব মিনিষ্ট্ৰি অফ ডনাৰ আৰু গভৰ্ণমেণ্ট অফ মেঘালয় ঠিক আছে আণ্ডাৰ দ্য নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ স্কিম ঠিক আছে আৰু এই প্ৰজেক্টখন এই আঁচনিখন মুঠ 25 crore rupeesৰ হ'ব ঠিক আছে আৰু এতিয়া লগতে জানি থব যে চহৰা একচুৱেলি মেঘালয়ৰ কোনটো ঠাইত কোৱা হয় চেৰাপঞ্জীক ঠিক আছে চেৰাপঞ্জীৰ বিষয়ে নিশ্চয় জানে চেৰাপঞ্জীক মেঘালয়ৰ ৱেটেষ্ট প্লেচ অন আৰ্থ বুলি কোৱা হৈছিল ঠিক আছে এতিয়া অৱশ্যে মৌচিনৰাম হয় চেৰাপঞ্জীৰে নেইবাৰ ঠাই মৌচিনৰাম ঠিক আছে চ' এই চেৰাপঞ্জীকে একচুৱেলি চহৰা বুলি কোৱা হয় ঠিক আছে চহৰা এটা কি হয় ইষ্ট খাচী হিলছ জিলাৰ এটা সাব ডিভিজনাল টাউন হয় ঠিক আছে মেঘালয়ৰ ঠিক আছে মেঘালয় ৰাজ্যৰ ইষ্ট খাচী হিলছৰ ডিষ্ট্ৰিক্টৰ এটা টাউন হয় এখন চহৰা ঠিক আছে এই ঠাইতে এই প্ৰজেক্টটো ৰূপায়ণ কৰা হ'ব আৰু লগতে এই ঠাইতে এটা গ্ৰীণ চহৰা এফৰেষ্টেশ্যন কেম্পেইনো লঞ্চ কৰা হৈছে ইতিমধ্যে আৰু সেই গ্ৰীণ এফৰেষ্টেশ্যন কেম্পেইনটো একচুৱেলি লঞ্চ কৰিছে আসাম ৰাইফল আৰু গভৰ্ণমেণ্ট অফ মেঘালয় ঠিক আছে মূলতে কাৰ্বন ইমিশ্যনবিলাক ৰিডিউচ কৰিবৰ বাবে আৰু লগতে সেই ঠাইৰ যিবিলাক গ্ৰীনাৰী আছে যিবিলাক এভাৰগ্ৰীন মানে পৰিৱেশ আছে সেইটো ৰক্ষা কৰিবৰ বাবে ঠিক আছে মনত ৰাখিব Question number 14 Which of the following country has recently unveiled a high-speed maglev train with a design top speed of 600 km/h so নিম্নোক্ত কোনখন দেশে এখন মেগলেভ ৰেলগাড়ী নিৰ্মাণ কৰি উলিয়াইছে যিখন 600 কিলোমিটাৰ প্ৰতি ঘণ্টা যাব পাৰে ঠিক আছে সো কারেক্ট আনসার ইজ চাইনা ঠিক আছে মেগলেভ ট্ৰেইনখন চাইনাই নিৰ্মাণ কৰি উলিয়াইছে যিখন 600 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত যাব পাৰে ঠিক আছে Question number 15 sports section of who becomes the first ever Olympic gold
gold medal winner in skateboarding ঠিক আছে সো skateboardingৰ পৃথিৱীৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে কোনে অলিম্পিক গোল্ড মেডেল লাভ কৰিছে ঠিক আছে সো ছবিত দিয়া হৈছে তেওঁ হৈছে জাপানৰ ইউটো হৰিগমে ঠিক আছে আৰু অপচন বি যেটো নাম দিয়া হৈছে মমিজি নিচিয়া ঠিক আছে এইজনীও জাপানৰে হয় মাত্ৰ 13 বছৰীয়া ছোৱালী যোনে এই স্কেটবোৰ্ডতে অলিম্পিক গোল্ড মেডেল লাভ কৰিছে ঠিক আছে সো দুগৰাকী জাপানৰ খেলুৱৈ সো এওঁলোকে হৈছে স্কেটবোৰ্ডিঙৰ ইতিহাসত পোন প্ৰথমবাৰ অলিম্পিক গোল্ড মেডেল লাভ কৰা খেলুৱৈ ঠিক আছে আৰু এনেকৈ যদি কোৱেশ্চন আহে যে সৰ্বকনিষ্ঠ কোন গৰাকী খেলুৱৈয়ে স্কেটবোৰ্ডিঙত অলিম্পিক গোল্ড মেডেল লাভ কৰিছে সো তেওঁ হৈছে মমিজি নিচিয়া ঠিক আছে আৰু ফাৰ্ষ্ট যদি গোল্ড মেডেল উইনাৰ বুলি আহে স্কেটবোৰ্ডিঙত অলিম্পিকত ফাৰ্ষ্ট এভাৰ সো তেওঁ হৈছে ইউটো হৰিগমে ঠিক আছে দুগৰাকী জাপানৰ খেলুৱৈ Question number 16 as the last question. The recipient of the Humboldt Research Award for Economics 2021 is. So, অৰ্থনীতিৰ বাবে 2021 চনৰ Humboldt Research বঁটা কোনে লাভ কৰিছে? So, তেখেত হৈছে ডক্টৰ কৌশিক বাসু ঠিক আছে আৰু এই বঁটাটো কোনে প্ৰদান কৰে আলেকজাণ্ডাৰ ভন হাম্বল্ট ফাউণ্ডেশ্যনে ঠিক আছে আৰু এই বঁটাটো মূলতে প্ৰায় 100 জনক আগবঢ়োৱা হয় বেলেগ বেলেগ দেশৰ পৰা বেলেগ বেলেগ ৰিজনৰ পৰা বিশ্বৰ আৰু এই বঁটাটোৰ দ্বাৰা কি দিয়া হয় 60,000 ইউৰোছ এটা প্ৰাইজমানি পুৰস্কাৰ দিয়া হয় আৰু সেই পুৰস্কাৰৰ লগতে তেওঁলোকক বিজেতাবিলাকক জাৰ্মানীত মানে যিকোনো এটা সাবজেক্টৰ ওপৰত ইকোনমিক্সৰ যিকোনো এটা সাবজেক্টৰ ওপৰত মানে ৰিসাৰ্চ প্ৰজেক্ট এটা আৰম্ভ কৰিবৰ বাবে 12 মান্থৰ বাবে মানে 1 বছৰৰ বাবে সহায় সুবিধা আগবঢ়োৱা হয় ঠিক আছে সো বন্ধু-বান্ধৱীসকল আজিৰ প্ৰশ্নসমূহ ইমানেই আছিলে আই হোপ প্ৰশ্ন উত্তৰকেইটা আপোনালোকে নিশ্চয় ভাল পাইছে আৰু অলপ হ'লেও উপকৃত হ'ব পাৰিব আগন্তুক পৰীক্ষাৰ বাবে সো ধন্যবাদ জয় অসম